তোমালোকে সবে আহিছা আজি ক্লাছত? হয় ছাৰ, হয় আমি আহিছোঁ, চবে আহিছোঁ আজি। পিছে আজি হেৰি কৰোঁ, তোমালোকে মোক প্ৰশ্ন কৰা, কি জানিব বিচৰা মোৰ পৰা? তোমালোকৰ মনত কিবা প্ৰশ্ন আছে নেকি? মোক সোধা, মই তাৰে উত্তৰ দিম আজি, বুজিছা? হয় ছাৰ, পিছে মোৰ এটা প্ৰশ্ন আছিল, সুধিব লাগে আপোনাক। আছে যদি কোৱা, কি প্ৰশ্ন? সুধিলে আকৌ ছাৰ আপুনি বেয়াই পায় নেকি? নাই নাপাওঁ, যি আছে সোধা। হয় ছাৰ, মই ক'ব গৈছোঁ যে ছাৰ এই টেমুটোৰ দামটো ঘপককৈ কিয় বাঢ়ি গ'লনো? হয় ছাৰ, কিয় বাঢ়ি গ'ল এইটো প্ৰশ্ন ময়ো জানিব বিচাৰিছোঁ ছাৰ, কওকচোন কিয় কাৰণেনো বাঢ়ি গ'ল? এইটো বস্তু জানিব বিচাৰিছা? ঠিক আছে, পিছে মইতো ক'ম বাৰু। তহঁতৰ মনত কিবা প্ৰশ্নটোৰ উত্তৰ কিবা ভাবিছিলি নেকি? তহঁতে কিবা মনত কিবা আছে নেকি যে কিহৰ কাৰণে হ'ব পাৰে বস্তুটো? হয় ছাৰ, খেতিয়কবিলাকৰ বেমাৰ হৈছে নেকি, এইটো কাৰণে চাগে। নহয়, বতৰ বেয়া হৈছে যে এইটো কাৰণে হ'ব পাৰে, পানী হৈ গৈছে চবফালে, এইটো কাৰণে হ'ব পাৰে। হয়, কালিয়াতটো অলপ মিলিছে বাৰু, কিন্তু ঠিক আছে, তথাপি মই ভালকৈ বুজাই কৈ দি আছোঁ হা। এইটো অকল টেমুটোৰ দাম বঢ়া বুলি নহয়, যিকোনো চব্জিৰো দাম বঢ়ালৈ হ'ব পাৰে। এইটো হয় একচুৱেলি গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে। এইটো জলবায়ু যিটো আমি কওঁ, জলবায়ু যিটো আমাৰ সকলো সময়ত সমান নাথাকে। কেতিয়াবা হয় কি পানী বেছি হৈ যায়, বৰষুণ বেছি হৈ যায়, তেতিয়াও ফচল বেয়া হ'ব পাৰে। বা কেতিয়াবা কি হয়, বৰষুণ কম হ'ব পাৰে, তেতিয়াও ফচল বেয়া হ'ব পাৰে। তো এনেকুৱা কণ্ডিশ্যনত হয়, যদি কিছুমান বস্তুৰ ছাপ্লাইৰ ডিমাণ্ডটো যদি বাঢ়ি যায়, যেনেকৈ নেকি এতিয়া লাগে বেছি কিন্তু খেতি হোৱা নাই, বেছি খেতি বেয়া হৈ গৈছে। খেতি যদি বেয়া হৈ যায়, তেতিয়াহ'লে এইটো ছাপ্লাইৰ ডিমাণ্ডটো বাঢ়ি যাব। ডিমাণ্ডটো বঢ়াৰ লগে লগে দামটো বাঢ়ি যাব। যিটো বস্তুৰ অভাৱ হ'ব, সেইটো বস্তুৰে দাম বাঢ়িব। যেতিয়া ছাপ্লাই নোহোৱা হৈ যাব, তেতিয়াতো অট'মেটিক দাম বাঢ়ি যাব। কিয় মানুহ বহুত কিনাৰ কাৰণে ছাপ্লাই নাই পিছফালৰ পৰা। তো এনেকুৱা কণ্ডিশ্যনত দামবিলাক বাঢ়ি যায়। খালি টেমেটো বুলি নহয়, সকলো চব্জিতেই হ'ব পাৰে। আৰু কিয় আমাৰ সকলো টাইমত ৱেডাৰ সমান নাথাকে না। কেতিয়াবা বৰষুণ বেছি দি দিয়ে, কেতিয়াবা কম দি দিয়ে। তো বেছি দিলেও বেয়া, কম হ'লেও বেয়া। তো তেনেকুৱা কণ্ডিশ্যনত বস্তুবিলাকৰ দাম বাঢ়ি যায় বা কমি যায়। হয় ছাৰ, ভাল লাগিল জানি কিনে। হয় ৰাইজ, আৰু যদি আপোনালোকৰো ভাল লাগিছে ভিডিঅ'টো চাই, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব।